হাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই সকলোকে মোৰ আনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ সেইকাৰণে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো লৈ আহিলোঁ আৰু এইফালে আমি আজি 8:30 বজাতে বজাৰলৈ আহিলোঁ আৰু আজি হৈছে দেওবাৰ আৰু আমাৰ ঘৰত অলপ ভাগৱত পাঠ কৰা হৈছে সেইটো কাৰণে আমি বজাৰলৈ আহিলোঁ হাজবেণ্ড আৰু মই আৰু এইফালে মই বজাৰৰ পৰা আহি মেলি একদম ওলাই মেলি ৰেডি আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব দেই আৰু এইফালে আমাৰ মিষ্টাৰ দেখিছে মই কৈছোঁ কিবা এটা কৰি কৈছে কি ক'ম বোলে একো ক'বই নাজানে কেমেৰাটো মুখ আগত উলিয়াই দিলে একো কথাই নোলায় আৰু এইফালে চুৰিয়া চোলা পিন্ধি দেখিছেনে একদম গোটেইজন ভকতে আৰু এইফালে মই ভকতসকল বাহিৰত বহি আছে আৰু মই এইফালে চাহ অকণ খাই লৈছোঁ যিহেতু ঘৰত ভাগৱত পাঠ কৰা হৈছে সেইকাৰণে একো খাবই পৰা নাই সেইকাৰণে চাহ অকণ খাই লৈছোঁ আৰু এইফালে চাহ আৰু বুনিয়া ভজা দিছে লাল চাহ একদম মাথা টিংটিঙাই গৈছে আৰু একো খাবলৈ নাপায় আৰু এইফালে আমাৰ আইতাহঁত বহি আছে পাছফালে আৰু ময়ো বহি আছোঁ চবকে একদম কেমেৰাত উঠাই দিছোঁ আৰু আজি আৰু এইফালে বেটা আৰু ভণ্টি দুইটা একদম কাজিয়া লাগি বহি আছে আৰু এইফালে খাবলৈ হৈ গ'ল সিহঁতে খাই আছে আৰু মই একদম চাই আছোঁ আৰু কেতিয়াকৈ খাবলৈ পাওঁ সেনেকুৱা লাগি গৈছে আৰু এইফালে সকাম ভাঙি আমি আহিলোঁ মামাৰ ঘৰত যিহেতু গাড়ী এখন আছে সেইটো কাৰণে মামাহঁতে মাতি আছিলে সেইকাৰণে তালৈ আহিলোঁ আৰু এইফালে মামীয়ে আলু বিলাহী আৰু এইফালে মাংস ৰেডি কৰি থৈছে আমি যাম বুলি একদম আজি খানাটো ডবল হ'ব আৰু এইফালে মামী একদম মূৰে চুৰে কাপোৰ লৈ পেলাই একদম ধুনীয়াকৈ বনোৱাত লাগি আছে আৰু মই বহি চাই আছোঁ দেই আৰু এইফালে চাওক আমাৰ বেটা আৰু ভনীয়েক আৰু ককায়েক বহুত দিনৰ মূৰত লগ হৈছে কাৰণে দুটাই দিছে কাজিয়া লাগি পূৰা ছবি আঁকিছে ইটোৱে কৈছে মই ভাল লাগিছোঁ সিটোৱে কৈছে মই ভাল লাগিছোঁ নাজানো আৰু কোনটোৱে ভাল লাগিছে ইটো সিটো ক'বই নোৱাৰে এটা কৈছে একদম মোক ভিডিঅ' নকৰিবি দেই আৰু এইফালে দেখিছে আমাৰ পুৰুলিনা একদম কি ধুনীয়াকৈ মোক হাই কৈছে আমাৰ আকৌ ল'ৰাই তেনেকৈ নকয় কোনদিন তাই একদম কিবা এটা সুধিলে পটককৈ নকয় আৰু এইফালে দুইটাই দেখিছে ছবি আঁকি আছে ইয়া আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই।